গুৱাহাটীৰ GNRCত ভুল চিকিৎসাৰ পৰিণতিত যুৱ অভিযন্তাৰ মৃত্যুৰ সন্দৰ্ভত পৰিয়ালৰ ফালৰ পৰা সংবাদমেল। বৰপেটাৰ এজন যুৱকৰ ভুল চিকিৎসাত মৃত্যুৰ বাতৰিয়ে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত হাহাকাৰ সৃষ্টি কৰাৰ পিছত GNRCয়ে দিয়া স্পষ্টীকৰণক মিছা বুলি অভিহিত কৰি বৰপেটা প্ৰেছ ক্লাবত আজি সংবাদমেল যোগে GNRCয়ে বাতৰি কাকতৰ জৰিয়তে দিয়া স্পষ্টীকৰণক নস্যাৎ কৰে পৰিয়ালে। এজন সম্ভাৱনাপূৰ্ণ যুৱ অভিযন্তাৰ আকস্মিক মৃত্যুৱে জোকাৰি গৈছে বৰপেটাবাসী ৰাইজক। দিন দিয়েক পূৰ্বে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত যুৱকগৰাকীৰ অকাল মৃত্যু ঘটে। ২৭ বছৰীয়া যুৱকগৰাকীৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়াল। পৰিয়ালৰ অভিযোগ মতে ভুল চিকিৎসাত মৃত্যু হৈছে যুৱকগৰাকীৰ। উল্লেখ্য যে বহুজাতিক প্ৰতিষ্ঠান জাইকাৰ গুৱাহাটী কাৰ্যালয়ত চিভিল ইঞ্জিনিয়াৰ ৰূপে কৰ্মৰত আছিল বৰপেটাৰ বিলৰতাৰী হাতী নিবাসী হেমাংগ নাৰায়ণ ওজা নামৰ যুৱকগৰাকী। বিগত বৰ্ষৰ শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় স্থানসহ M.Tech ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল মেধাৱী ছাত্ৰ হেমাংগই। ঘটনাক্ৰমে যোৱা ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা উপলক্ষে জাইকাৰ কাৰ্যালয়ত খিচিৰি মাংস আদি খাইছিল হেমাংগই। ইয়াৰ পাছতে সিদিনা নিশা খাদ্য বিক্ৰিয়াত আক্ৰান্ত হৈ হঠাৎ অসুস্থ হৈ পৰে যুৱকগৰাকী। ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটাত যুৱকগৰাকীক যোৱা 19 ছেপ্টেম্বৰত গুৱাহাটীৰ দিছপুৰস্থিত GNRC হাস্পতালত ভৰ্তি কৰোৱা হয়। ব্যক্তিগত চিকিৎসালয়খনত জৈনব ইছৰাত আলী আহমেদ নামৰ এগৰাকী চিকিৎসকৰ তত্বাৱধানত চলিছিল হেমাংগৰ চিকিৎসা। পৰিয়ালৰ অভিযোগ অনুসৰি 19 ছেপ্টেম্বৰৰ পৰা 7 অক্টোবৰলৈ সুদীৰ্ঘ 18 দিন ধৰি চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা সময়ছোৱাত হেমাংগক উপযুক্ত চিকিৎসা সেৱা প্ৰদানত ব্যৰ্থ হৈছিল চিকিৎসালয় কৰ্তৃপক্ষ। ৰোগ চিনাক্তকৰণত ব্যৰ্থ হোৱা চিকিৎসালয়খনে নিজৰ খেয়ালখুচি মতে হেমাংগক এটাৰ পাছত আনটো ৰোগৰ চিকিৎসা কৰে। মাত্ৰাধিক পৰিমাণৰ এণ্টিবায়'টিক, ষ্টেৰইড আদি প্ৰয়োগৰ পৰিণতিত আৰোগ্য লাভৰ পৰিৱৰ্তে দিনক দিনে হেমাংগৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ ধৰে। উন্নত চিকিৎসাৰ বাবে অন্য কোনো চিকিৎসালয়লৈ নিয়াৰ ইচ্ছা প্ৰকাশ কৰাৰ পাছতো GNRCৰ কৰ্তৃপক্ষই পৰিয়ালৰ লোকৰ প্ৰস্তাৱ মানি ল'বলৈ অস্বীকাৰ কৰে। মুঠৰ ওপৰত চিকিৎসাৰ নামত হেমাংগ আৰু হেমাংগৰ পৰিয়ালৰ লোকক হাৰাশাস্তি কৰে GNRC কৰ্তৃপক্ষই। ইয়াৰ মাজতে যোৱা 7 অক্টোবৰৰ দিনা হেমাংগৰ অৱস্থা অধিক শোচনীয় হৈ পৰে। অৱশেষত সিদিনাই পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত হেমাংগক GNRCৰ পৰা এপলো হস্পিটেলত ভৰ্তি কৰে। দুৰ্ভাগ্যজনকভাৱে যোৱা 21 অক্টোবৰত এপলো হাস্পতালত চিকিৎসাধীন অৱস্থাত হেমাংগৰ মৃত্যু ঘটে। পৰিয়ালৰ অভিযোগ অনুসৰি হেমাংগৰ মৃত্যু স্বাভাৱিক নাছিল। GNRC হাস্পতালৰ ভুল চিকিৎসাৰ পৰিণতিত স্বাস্থ্যৰ অধিক অৱনতি ঘটা বাবেহে হেমাংগই মৃত্যুক সাৱটিবলগীয়া হয়। পিতৃয়ে জনোৱা মতে হেমাংগৰ চিকিৎসাৰ নামত GNRC হাস্পতালৰ কৰ্তৃপক্ষক তেওঁলোকে প্ৰায় 14 লাখ টকা পৰিশোধ কৰিবলগীয়া হয়। তাৎপৰ্যপূৰ্ণভাৱে স্বাস্থ্য বীমা আছে নেকি বুলি সোধাত আছে বুলি কোৱাতহে GNRCৰ কৰ্তৃপক্ষই হেমাংগক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পৰামৰ্শ দিছিল বুলি পিতৃয়ে জানিবলৈ দিয়ে। GNRCৰ হাস্পতালৰ চিকিৎসক, কৰ্মচাৰী, নিৰাপত্তাৰক্ষী আদিয়ে হেমাংগৰ লগতে পৰিয়ালৰ লোকক দুৰ্ব্যৱহাৰ কৰা বুলিও পিতৃয়ে অভিযোগ কৰে। এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালে। অন্যথা GNRCৰ বিপক্ষে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা প্ৰকাশ কৰে সংবাদমেল যোগে পৰিয়ালৰ পৰা। দৰকাৰ হ'লে যদি মই একো ৰিজাল্ট নাপাওঁ মই ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হৈ যাম। যদি মোক GNRC বা চৰকাৰৰ ফালৰ পৰা কোনো একো নাপাওঁ তেতিয়া মই ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হৈ যাম। গতিকে মই কি ক'ম, মোৰ জীৱনটো শেষ কৰি দিলে, মোৰ সংসাৰখন ভাঙি দিলে, মই এতিয়া ঘৰত থাকিব নোৱাৰোঁ, মই বেলেগত থাকিব লগা হৈছে। মোৰ একমাত্ৰ সন্তানক ফুল চিকিৎসা কৰি ইৰছাদ আলী আহমেদ আৰু সেই ইৰছাদ আলীক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে ডাক্তৰ প্ৰজাতজ্যোতি দাসে AC ৰুমত বহি এইবিলাক ৰিপৰ্ট লিখিছে, এইবিলাক স্পষ্টীকৰণ লিখিছে। গতিকে মই কৰজোৰে অনুৰোধ কৰিছোঁ আপোনালোকে ইনকুৱাৰী বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।